আপোনালোকে বাৰু ন খালেনে? আজি আমি ন খাবলৈ লৈছোঁ দেই ঘৰত। এয়া দেখিছেনে বৰা ভাতৰ চেৱাটি থকা হৈছে আৰু আনফালে মায়ে এয়া বস্তুখিনি যোগাৰ কৰি আছে আৰু মাংসটো ময়ে বনাম মানে সেইকাৰণে এইখিনি মায়ে যোগাৰ কৰি দিছে আৰু ন খাইছোঁ বুলি কৈছোঁ হয়, বেলেগ মানুহ কাকো মতা নাই। আমি অকল ঘৰতে সৰুকৈ নিয়মটো কৰি ৰাখিছোঁ যিহেতু আমাৰ খেতি একেবাৰে অলপেই কৰা হৈছে সেইকাৰণে আৰু এয়া দেখিছেনে মই মাংসখিনি ধুনীয়াকৈ বনাইছোঁ আৰু আজি বনাম মাংসটো ৰঙালাওৰ লগত। ৰঙালাওটো যে বৰ মানে ধুনীয়া হয় খাবৰ কাৰণে সেইকাৰণে ভাবিলোঁ যে মাংসতে দি দিওঁ আৰু বৰা ভাতৰ মানে চেৱা দি বৰা ভাতৰ লগত এনেকৈ মাংসৰ লগত ৰঙালাও খাই বিৰাট বেছি ভাল লাগে আৰু জুইতে বনাইছোঁ যিহেতু ইমান ঠাণ্ডা পৰিছে সেইকাৰণে জুইত বনাই খালেহে মানে বেছি ভাল লাগে আৰু জুইৰ হেকো লৈ থাকিব পাৰি নহয় সেইকাৰণে আৰু এয়া দেখিছেনে মাংস প্ৰায় ৰেডি হ'লেই আৰু ধুনীয়াকৈ সজাই লৈছোঁ লগতে অকণমান বাদামৰ চাটনিও বনাইছিলে এয়া মাংস ভাত ৰেডি হৈ গ'ল বাৰু তেতিয়াহ'লে আমি খাওঁ দেই আজিলৈ আহিছোঁ বাই